আৰু এজনী বৌ আহিছে পুৰা ল'ৰা ছোৱা লৈ আহিছে মানে বলা 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 ক'ত গৈছা গুড মৰ্নিং গাইজ ৱেলকাম বেক টু মাই চেনেল এতিয়া বহুত ৰাতিপুৱা নাই হোৱা অলপ দেৰি হ'ল মানে আজি মই দেৰিকৈ উঠিলোঁ তো ফটাফট মানে ৰাতিপুৱাই পানী এগিলাচ খাই লওঁ বুলি ভাবিছোঁ আৰু পানী এগিলাচ খাই পিনি মানে দেৰি হৈছে মানে তো বলক এতিয়া ফটাফট বজাৰৰ পৰা আহোগৈ তো গাইজ আজিও মানে মাছ আনিবলৈ কৈছে মানে তো সেইকাৰণে ভাবিছোঁ মাছ অলপ লৈ আনোগৈ বজাৰৰ পৰা এয়া পুঠি মাছ আৰু এয়া শিঙৰা মাছ শিঙি মাছ সেইবোৰ ন হে তো মানে গাইজ মাছ অলপ লৈ ল'ব আহিছোঁ আজিও এইটো নেলাগে আধা কিলো ল'লোঁ 100 টকা দিলোঁ ন পইচা দাদা বাই বাই দেই অ' মাই গড একদম তাজা মাছ তো গাইজ আজি মানে ঔটেঙা ঢেকীয়া আৰু পুঠি মাছৰ জোল খাম বুলি ভাবিছোঁ মানে সেইকাৰণে পুঠি মাছ আনিলোগৈ হেল্ল' মানে ফোন এটা আহিছে হেল্ল' অঁ হয় কেইটকা 208 টকা গাইজ ৰাতিপুৱা মানে যে পাৰ্চেল এটা আহিছে অৰ্ডাৰ দিছিলোঁ মানে মিছ'ৰ পৰা তো এতিয়া আহিছে বোলে 208 টকা লৈ লওঁগৈ ৰ'ব পাৰ্চেল এটা আছিলে ৰবি মাহাতৰ নামত পাৰ্চেল এটা আছিলে তো গাইজ কিবা এটা পাৰ্চেল আহিছিলে এইটো লৈ ল'লোঁ মানে 208 টকা কি আছে নকওঁ বাদ দিয়ক এইটো এফালে পাৰ কৰি দিওঁ তো ভৰাই দিলোঁ দলিয়াই এফালে আৰু চাওক ফেচবুকত মোৰ আপোনালোকে চাই ভিডিঅ' চাই ফ'ল' কৰি 10,000 ফলোৱাৰ বনাই দিলে মানে 10K বনি গ'ল এই 4 মাহতে ফটককৈ তো মানে বহুত ধন্যবাদ সেইবাবে আপোনালোকে আৰু আপোনালোকলৈ আৰু ফেচবুকত চাওক কিবা এটা প্ৰব্লেম চলি আছে যেতিয়াই মানে ভিডিঅ'টো আপলোড কৰোঁ ন 5 ঘণ্টা 6 ঘণ্টা 7 ঘণ্টা 14 ঘণ্টা পাৰ হৈ যায় ভিউজ দেখায় এটা লাইক আকৌ 300-400 লাইক থাকে আৰু ভিউজ আহে এটা সেইটো সম্ভৱেই নহয় গতিকে এইটো মানে এনেই বেয়া হৈ আছে মানে ফেচবুকটো বন্ধুসকল আজি এটা সুখবৰ আছে কাৰণ মানে চাওক না মানে গাইজ কঁঠালটো পকি গ'ল মানে কঁঠাল পাক গেয়া তো কঁঠাল এতিয়া নাখাওঁ পটককৈ ভাতটো খাই লওঁ মানে বহুত ৰাতিপুৱা হৈ আছে ন তো কঁঠালটো অকলে খালে নহ'ব অনামিকাৰ লগতে পাৰিছিলোঁ তেতিয়া সি খাবলৈ মাতিব লাগিব তাকো মানে 2000 years later তো গাইজ খানা খাই দিলোঁ মানে ভাতটো খাই দিলোঁ আৰু দেখাই নাথাকিলোঁ বহুতে কয় ন কেলৈ অকল ভাত খোৱাখন দেখাই থাকোঁ বুলি তো এতিয়া মানে অনামিকাজনীক ফোন কৰিব লাগিব মা মোবাইলটো দিছোঁ ফোন এটা মাৰি লওঁ অনামিকাজনী হেল্ল' এই কঁঠালটো পকিলে খাওঁ যদি সোনকালে নহ'লে খাই থ'ম এতিয়া অঁ সোনকালে তো গাইজ বৰ্তমানলৈকে অনামিকা অহা নাই অনামিকা নহালৈকে মানে মই ইয়াতেই ফৰ্ম 2খনমান ফিল আপ কৰি দিওঁ ময়ো গৈ কেইটকামান কমনি কৰি লওঁগৈ আৰু এজনী বৌ আহিছে পুৰা ল'ৰা ছোৱা লৈ আহিছে মানে বলা 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 ক'ত গৈছা তো ইয়াতে বৌয়ে ফিল আপ কৰি আছে বৌ কেইটকা পালি আজি বা আজি মানে মানুহ বহুত আহিছে কিন্তু মানে এই ফৰ্ম দিয়া নাই চাগে আৰু এই পোৱালিটোৰ লগত বহি থাকিলে ফৰ্ম ফিল আপ কৰিবই নোৱাৰি তথাপিও বহি থাকে হিচাপ না মানে এতিয়া অসুবিধা হয় ন পোৱালিটো তুমি যোৱা দাদুৰ লগত যোৱা আৰু গাইজ ইয়াত মানে মই ফৰ্ম লিখি থাকোঁতে মোৰ ভিডিঅ' চোৱা বহুত মানুহ আহে তো ভালদৰে মাতিব নোৱাৰোঁ মানে ফৰ্ম ফিল আপে কৰিব নোৱাৰোঁ ন মাতি থাকিলে তো কাৰণে বেয়া নাপাব হা বাইদেউ আপুনি ক'ৰ পৰা আহিছে माकम तरुण नगर गैस लगे नानी जी इस बार आपको गैस चाहिए कि नहीं चाहिए तो क्यों पिछले बार नहीं मिला तो नानी जी ने दोबारा एप्लाई करने के लिए आया है तो बंधुসকল আমনি লাগি গ'লগৈ মানে আজি ফৰ্ম ফিল আপ কৰি আজি বহুত পইচা পালোঁ মানে 200 টকামান পালোঁ তাই কেইটকামান আহিছোঁ ইয়াত খাব বাপিদা দোকানৰ পুতেকে আছে আজি ঐ সিদ্ধাৰ্থ এইটোৰ নাম সিদ্ধাৰ্থ ভাই তো পুচকা খাবলৈ আহিছোঁ পলাশ ভাইও কিবা খুৱাব কৈছে মানে এই পলাশ ভাইটোৱে ন মই সদায় ফৰ্ম ফিল আপ কৰোঁ কষ্টকৈ মোৰ পইচাই মানে পুচকা খায় মই সেইকাৰণে ভাবিছোঁ 5 টকা এটা দি দিওঁ ই 5 টকা মিলাব বোলে 10 টকা পুচকা খা কৈছোঁ মানে মই 10 টকা চাটুৱা খাই লওঁ তো গাইজ পুচকা চুচকা খাই আহি গ'লোঁ পলাশৰ ঘৰলৈ সেইটোৱে ডাল হ'ব তো গাইজ গৰমত অলপ কোকা-কোলাকে খাই লওঁ সিহঁতৰ ঘৰত এই কোকা-কোলাৰ এটা খাচিয়ত আছে মানে যিকোনো দেশত যদি খায়গৈ তেনেকৈ খাওঁতে যেতিয়া এটা গোন্ধ ওলায় সেই গোন্ধটোত আপোনালোকে যেতিয়াও ঘৰতে আছোঁ যেন লাগিব মানে সোনকালে বৈ মানে গাইজ পাহৰিছিলোঁ কি পাহৰিছিলোঁ জানে নাই আপোনালোকে কি পাহৰিছিলোঁ জানে নাই এইটো
গাইজ ইয়াতে থওঁ আৰু চাওক না চবফালে বৰষুণ দিছে আৰু আমাৰ বৌ আমাৰ ককয়টো আমাৰ এইটো ককয় পলাশ ভাই মানে চবেই এটা কঁঠালকে একদম বটাই খাব আহিছে মানে তো এতিয়া এই দাখন লৈ ভগৱানৰ নাম লৈ কঁঠালটো বলক আনবক্সিং কৰোঁ আৰে বাওঁহাতে মাৰিলোঁ ন কেমেৰা থৈ থৈ দুফাৰা হৈ গেলে ৰে বাবা তো গাইজ কঁঠালটো বেয়া নেকি বাৰু ইমান খাতৰা আঠা ওলাইছে নহয় ইমান আঠা ওলাই নে বাৰু কঁঠালত আগতে চাওকচোন গাইজ কেনেকুৱাকৈ আঠা ওলাইলে বৈ গৈছে তো আঠাৰ উদক হেনো কচুপাত তো কচুপাতে মোহাৰি পিনে আঠা ওলাব লাগিব এনেকৈ পেলাই দিওঁ এফালে যা বন্ধুসকল দেখিছে এই মালটো এইটো অঁতৰাব পাৰিলেহে হেনো খাব পাৰিম তো এইটো অঁতৰাই লওঁ ৰ'ব আঁতৰি গ'ল তো গাইজ ফাইনেলি কাটি দিলোঁ কঁঠালটো চাওক এই তো এই ফলটো মোৰ এই ফলটো পলচ এই বতাহ খাবি আৰু মই খাই লওঁ ৰ'ব এফুট ট্ৰাই কৰি চাওঁ ঘৰৰ কঁঠাল যেতিয়া মিঠা তো পলাশ ভাইও খাব কেনেকুৱা লাগিছে পলাশ ভাই বদবু হে লেকিন আচ্ছা হে বদবু বৌ খাইছে কেনেকুৱা লাগিলে বৌ মজা যিহেতু চবেই খালে এই টুকুৰাটো অনামিকাই থৈ দিবি কৈছিলে মানে তো সি আহিব নোৱাৰিছে বোলে তো সেইকাৰণে মই ফ্ৰিজত ভৰাই থৈ দিওঁ ইয়াতে থাক ভালকৈ খাব সিটোক তো কঁঠাল খাই থাকোঁতে আমাৰ মাও আহিছে মানে সেই সকাম খাই পিনি মা খাই কঁঠাল মা সকামৰ পৰা কি আনিলি প্ৰসাদ তো বন্ধুসকল ফাইনেলি প্ৰসাদো অলপ লৈ আনিলে মায়ে সকামৰ পৰা তো ময়ো যাবলৈ আছে সকামত যাম বাৰু এই পাছত খাম এইখিনি তো এইটো গুলো বাই পুতেক কি খাইছা আম খাইছা বা আৰু কল কোনে দিলে আইতাই তো বন্ধুসকল সকাম পাতিছে সকাম শেষে হৈ থাকিব মই সোনকালে যাব লাগিব তো হ'ব আজিলৈ ভিডিঅ'টো ইমানে আকৌ কাইলৈও ভিডিঅ'টো বনাব আছে ন তো বন্ধুসকল যদি ভিডিঅ'টো আজি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব দেই তো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বাই 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 বাই